हेलो बंधुসকল কি খবৰ আশা কৰো সকলোৱে ভালে আছে তো বন্ধুসকল আপোনালোকে চাই আছে হেলবয় কেডি অৰ্থাৎ মোৰ চেনেল তো বন্ধুসকল আজি আমি আমাৰ কলেজৰ হকে অৰ্থাৎ গ্ৰীণড বৰকটক চেণ্ট্ৰেল একাডেমি কলেজৰ হকে আমি এক্সকাৰছনলৈ যাম আৰু এক্সকাৰছন নিব আমাৰ শিলচাঙত তো বন্ধুসকল বহুত মজা আহিব লাগে তাত আমি খানা চানা খাই মানে যি প্ৰেক্টিকেল চেক্টিকেল কৰিব লাগে সব কৰি তো বন্ধুসকল ফাইনালি আহিম গো তো বন্ধুসকল বলক আমি ভিডিঅ'টি আৰম্ভ কৰো বর্তমান ফাইনালি চাবলৈ ওলাইছো হাই 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 নিগনি উই ফাইনালি চাবলৈ নেই ৰস খালি স্পাই কমনা যদি আৰম্ভ কৰোঁ ব্লগ আৰম্ভ কৰোঁ কি মজা লাগিছে মজা লাগিছে সকল ফাইনালি আমি শিলচাং পাই গ'লো আৰু আমি ইয়াত যি কৰিবলগীয়া সকলো কৰিম তো বন্ধুসকল আপোনালোকক আমাৰ ফ্ৰেণ্ডবিলাকে কিবা ক'ব আপোনালোকে প্লিজ কৈ দিয়ক বাৰু हेलो गाइस আপোনালোকে এটা চেনেল হলে চাই থাকে পাই থাকে আপোনালোকে যদি প্ৰথমবাৰ চাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিব বিলকুল নাপাহৰিব আৰু চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক মই এটা কথা কওঁ আপোনালোকে যদি সহায় নকৰে আমি কেনেকৈ আগবাঢ়ি যাম ৰাইজে নখ জোকাৰিলেহে নয় অকলে কোনো আগবাঢ়ি যাব নোৱাৰে তেনেহ'লে আপোনালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এটা ইউটিউব চেনেল আছে আবিলিছা ব্লগ প্লিজ সাবস্ক্ৰাইব কৰি দিব হে ফ্ৰেণ্ড প্লিজ সাবস্ক্ৰাইব আৰু লাইকটো কৰিব তো বন্ধুসকল আমি শিলচাং পাইলৈ মানে প্ৰেক্টিকেলৰ বাবে প্ৰতি ঘৰ মানুহতে প্ৰায় 10-20 ঘৰমান হ'ব সকলো ঘৰতে বহুত প্ৰশ্ন কৰিছোঁ আৰু প্ৰশ্ন মানে সুধি হৈছে তাৰপিছত লিখিছোঁ প্ৰেক্টিকেল আমাক যেনেকৈ ছাৰ বাইদেউ কৰিব হৈছে তেনেকৈ কৈছোঁ তো বন্ধু আমিনো কেনেকৈ কৰিব পাৰিছোঁ চাওকচোন এই মঠং আপুনি বিয়া পাতিছিলোঁ হেৰি আপোনাৰ আইতাৰ মানে এয়া ঘৰ ক'ৰ পৰা আনিছিলে আইতাই এয়া ঘৰ ইয়াতে ঘৰ ইয়াতে নেকি মোৰ ঘৰ মানে হেৰি পাইছোঁ কুটুলি আইতাৰ ঘৰ হে আপুনিহে আহিছে আপোনাৰ ইয়াৰ পৰা আপোনাৰ ঘৰ হেৰি দূৰ কিমান ক'ত কাকা 10 কিলোমিটাৰমান হ'ব আপোনালোকৰ হেৰিটো আপোনালোকে ইয়াত যিটো ভাষা কয় এইটো তিৱা কয় চাগে তিৱা কয় নহয় এনেই অসমীয়াটো কয় আপোনালোকৰ মেইন ভাষাটোতো তিৱা আছে আমি যেতিয়া গোটেইবিলাক মানুহ মানে ঘৰৰ সোমাই যেতিয়া বহুত হেৰি কৰিছে তাৰ পোৱালিটো ক'লে বোলে 10 টকা এটা লাগে চ' মই দি দিলোঁ লোৱা এইটো তো কিবা এটা খাই দিবা হাই দছ বুলি কৈ দিয়া হেল্ল' বুলি কোৱা কোৱা হেল্ল' ভাল লাগিছেনে তোমাক অঁ দিয়া তো साथ ना छोड़ेंगे तेरा साथ ना छोड़ेंगे
গাইজ ফাইনেলি আমি ঘৰ পাই গ'লোহি অৰ্থাৎ শিলচাঙৰ পৰা এক্সকাৰ্ছনৰ পৰা। তো বন্ধুসকল আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইকটো কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব, একদম কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মনত কি ভাল বেয়া মানে ভাল লাগিছে যদি বেয়া লাগিছে যদি প্লিজ কৈ দিব, ডাইৰেক্টলি কৈ দিব, কোনো হেৰি নাই মানে বেয়া বুলি ক'লে বেয়া লাগে আৰু প্লিজ ভাল বুলি কৈ দিব। তো বন্ধুসকল ইমানতে আজি বাই বাই, জয় হিন্দ।